নমস্কাৰ বন্ধুসকল, মই মুস্তাফা আৰু আপোনালোকে চাইছে আমাৰ ইউটিউব চেনেল নিউ আপডেট। বন্ধুসকল, খুবেই আজি মই আনন্দিত যে আপোনালোকক পুনৰ লগ পাইছোঁ বহুত দিন পিছত NRCৰ এটা স্পেচিয়েল ভিডিঅ' লৈ। যে কাইলৈ 26 জুন তাৰিখে প্ৰকাশ হ'ব NRCৰ খচৰা NRC মানে কাইলৈ। তো আপোনালোকে নিশ্চয় আনন্দিত চাগে। আপোনালোকে এটা কথা মনত কৰিব যে যদি কাৰোবাৰ নাম কালিৰ খচৰা NRCত নাথাকে, কোনো ভয়ৰ সংকোচৰ খাবৰ দৰকাৰ নাই। আপোনালোকৰ সংকোচ হ'ব নালাগে। আপোনালোকে ইয়াৰ পিছত 15 দিন সময় পাব। সেই সময়খিনিত আপোনালোকে ক্লেইম কৰিব পাৰিব আৰু অবজেকশ্যন কৰিব পাৰিব। তেতিয়া আপোনালোকৰ আকৌ হিয়াৰিং হ'ব আৰু তাৰ জৰিয়তে আপোনালোকৰ ফাইনেল NRCত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। তো মই অফিচিয়েলি আপোনালোকক দেখাই দিওঁ যে কালি অন্তৰ্ভুক্ত কৰা হ'ব। মই আগৰ ভিডিঅ'ত দিয়া আছিলে, কিন্তু তাৰিখবোৰ মানে সলনি হৈছে, চেঞ্জ কৰিছে। কিন্তু কালি ৱেবছাইটৰ মতে NRCৰ মেইন ৱেবছাইটৰ মতে দিব লাগিব। আপোনালোকে আৰু এটা কথা মই জনাই দিওঁ, কালি মই লাইভ দেখাম NRC, কিন্তু আপোনালোকে মোৰ এইটো চেনেলত মই দেখাব নোৱাৰিম, কাৰণ ইয়াত এটা প্ৰব্লেম চলি আছে। মই 24 ঘণ্টাত এটা ভিডিঅ'হে আপলোড কৰিব পাৰোঁ। যদি হয় ভিডিঅ' আপলোড কৰিব পাৰোঁ, প্ৰব্লেম নহয় তেন্তে মই কৰিম দিয়ক। কিন্তু এই ভিডিঅ'টো আপোনালোকৰ ডিছপ্লেত আৰু দুটা ভিডিঅ' লিংক পাব আপোনালোকে। মোৰ নতুন চেনেল MJPK ভানু হিৰো অফ তেজপুৰীয়ান, এই নতুন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। সেই চেনেলটোত মই পোনপ্ৰথমে NRCৰ কালি সকলোবোৰ খবৰ দিম আৰু NRC লাইভ দেখাম, কেনেকৈ আপোনালোকে নাম চাব পাৰিব, আপোনালোকৰ খচৰাত নাম আছে নে নাই। বন্ধুসকল, বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কোনো এডিট নকৰোঁ আজি ভিডিঅ'ত। মই এডিট নকৰোঁ, কিন্তু আজিও নকৰোঁ, কাৰণ আপোনালোকক জল্দি মোক দেখাব লাগে এই বস্তুখিনি। NRC বুলি আপোনালোকে যিকোনো গুগল ক্ৰম বা গুগলত বা যিকোনো ব্ৰাউজাৰত গৈ আপোনালোকে টাইপ কৰক অনলি NRC। টাইপ কৰাৰ লগে লগে আপোনালোকক এই পেজটো খোল খাব। মই দেখাই দিছোঁ। খোল কৰাৰ লগে লগে আপোনালোকে ইয়াত ওপৰত নিউজ বুলি যিটো টেপ আছে তাত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো খোল খাব। ইয়াত দি আছে এডিশ্যনেল ড্ৰাফ্ট NRC টু বি পাব্লিছড অন জুন 2026। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এই খবৰটো জানিব পাৰিব। চাওক, ইয়াত দিয়া আছে গুৱাহাটী নিউজ, মানে অথৰিটিজ এংগেজড ইন আপডেটিং দ্য নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্স NRC ইন আছাম হেভ ফিনিছড হিয়াৰিং অফ ক্লেইমছ এণ্ড অবজেকশ্যন অভাৰ দ্য ড্ৰাফ্ট NRC এণ্ড আৰ সেট টু পাব্লিছড অন এডিশ্যনেল লিষ্ট অন জুন 2026। প্ৰায় ক্লেইমছ হিয়াৰিং শেষ হোৱাৰ দিশত গৈছে। NRC সম্পূৰ্ণ হোৱাৰ দিশত গৈছে। তো আংশিক খচৰাটো কালি প্ৰকাশ কৰিব। তো যিসকলৰ নাম নাথাকে, ভয় সংকোচ কোনো দৰকাৰ নাই। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আপোনালোকে নেক্সট মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চব প্ৰতিটো বস্তু জানিব পাৰিব। তো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিয়া হ'ব দুটা, আৰু আপোনালোকৰ ডিছপ্লেটো লিংক ইয়াৰ ডিছপ্লেটো আপোনালোকৰ নতুন ভিডিঅ' থাকিব। মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব, তেতিয়া আপোনালোকে কালি জানিব পাৰিব NRCত লাইভ NRC ভিডিঅ'। আৰু ইয়াৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। যদি আপোনালোকে নোৱাৰে, ডেছক্ৰিপশ্যনত গৈ ক্লিক কৰি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। লাইক কৰিব, ভাল লাগিব, তেতিয়া এনকাৰেজ পাম নতুন ভিডিঅ' বনাবৰ কাৰণে। ধন্যবাদ। সুখী থাকক।